প্ৰথমতে মই আদৰণি জনাইছোঁ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আজি আমাৰ বড়োলেণ্ডৰ শিক্ষা সমস্যাবিলাকক লৈ পেলাই পৰ্যালোচনা কৰিবলৈ উপস্থিত হৈছে। ইতিমধ্যে আমাৰ যিখিনি প্ৰভিন্সিয়েলাইজ কলেজ আছে তেখেতসকলৰ লগত ভাৱ বিনিময় কৰা হৈ গ'ল। মেক্সিমাম কলেজত ইনফ্ৰাষ্ট্ৰাকচাৰৰ সমস্যা আছে আৰু কিছুমান কলেজত অলপ মানে ষ্টাফৰ অলপ সমস্যা আছে। এইবিলাক সমস্যা সমাধান কৰাৰ লগতে আমাৰ মহাবিদ্যালয় পৰ্যায়ত শিক্ষাটো কেনেকৈ গুণগত শিক্ষা কৰা যায় আৰু তাত থকা সমস্যাবিলাক কেনেকৈ এড্ৰেছ কৰা যায় ইয়াৰ ওপৰত মন্ত্ৰী মহোদয়ে খুব বিতংকে আজি ভাৱ বিনিময় কৰিলে আৰু এই আলোচনাই আমাৰ যিখিনি কলেজ আছে সেই কলেজৰ শিক্ষাত বহুতখিনি আমাৰ সহায় কৰিব এনেকুৱা মই আশা কৰোঁ আৰু বহুতখিনি টিপছ আজি প্ৰিন্সিপালসকলৰ মন্ত্ৰী মহোদয়ে কৈছে কি সৰু সুৰা সমস্যাবিলাক নিজৰ লেভেলত সমাধান কৰিব পাৰে আৰু ইয়াৰ বাহিৰেও যিখিনি ফিডাৰ স্কুল আছে তেখেতসকলৰ লগতো এটা ভাল সম্পৰ্ক থাকিব লাগে যিটো নেকি আজিলৈকে হোৱা নাছিলে। সেইকাৰণে এইবিলাক নতুন নতুন যিটো আইডিয়া এইটোৰ যদি লৈ কাম কৰে কলেজত বহুত আগবাঢ়ি যাব আৰু মানৱ সম্পদ গঢ়াৰ কাৰণে আজি ইনষ্টিটিউশ্যনবিলাক বনোৱা হয়। এই মানৱ সম্পদ গঢ়াৰ যিটো মূল উদ্দেশ্য সেইটো লৈ পেলাই ইনষ্টিটিউশ্যনবিলাকে আগবাঢ়ি যাব লাগে। ডেছপাইট অফ অল প্ৰব্লেমছ যদি অলপ চেষ্টা কৰা যায় আমি শিক্ষাটো ভাল কৰিব পাৰোঁ সেইটো আমি বিচাৰোঁ আৰু আমি কাউন্সিল চৰকাৰৰ পৰা প্ৰায়ৰিটিত আমি এডুকেশ্যনটোৱে লৈছোঁ। সেইকাৰণে নতুন নতুন বহুতখিনি প্ৰগ্ৰাম আমি লঞ্চ কৰিছোঁ আৰু অসমৰ যিটো শিক্ষানীতি আৰু ভাৰতবৰ্ষৰ যিটো শিক্ষানীতি ইয়াৰ আধাৰতে আমি কাউন্সিল লেভেলত কিঞ্চিত কি হেল্প কৰিব পাৰোঁ সেইটোৰ কাৰণে কাম কৰি আছোঁ আৰু ইয়াৰ পিছত আমাৰ ভেঞ্চাৰ কলেজ আৰু আমাৰ কাউন্সিলৰ যিখিনি শিক্ষা সমস্যা এইটো লৈ পেলাই মন্ত্ৰী মহোদয়ে ৰিভিউ কৰিব। চ' আজিৰ দিনটোত আমাৰ বহুতখিনি শিক্ষাৰ সমস্যা সমাধান হ'ব বুলি মই আশা কৰিছোঁ। এইটো দূৰ হোৱাটো কথাই নাই আৰু ইয়াত কনফিউজন মানে ক'বলৈ গ'লে কোনোবাইহে কৰিছে না আমাৰ অসম চৰকাৰে কৰিছে না কাউন্সিলে কৰিছে না কোনোবাই কৰিছে। তো 6.3টো আগতে ক্লিয়াৰ এতিয়াও ক্লিয়াৰ। খালি কথা আছে কি ৰেকৰ্ডৰ সময়তো কথা পতা হৈছিলে যে যিবিলাক বিদ্যালয় লোৱা হ'ব সেইখিনি নিট বেছ হ'ব লাগিব। চ' নিট বেছটোৰ কাৰণে এতিয়া কিছুমান ক্ৰাইটেৰিয়াটো ফুলফিল কৰাৰ কাৰণে কিছুমান পলিচি মেটাৰত অলপ শ্ল' হৈ আছে কাৰণ অসমত বহুতখিনি ভেঞ্চাৰ স্কুল আছে কলেজ আছে কিছুমানে ক্ৰাইটেৰিয়া ফুলফিল নকৰে। তো সেইকাৰণে লাগে আমাক ইনষ্টিটিউশ্যন কিন্তু প্ৰয়োজনতকৈ বেছি হ'লে সেই স্কুলবিলাকে মানে ছাৰ্ভাইভ কৰিব নোৱাৰে বৰঞ্চ প্ৰব্লেমহে ক্ৰিয়েট কৰে। তো সেইকাৰণে ইয়াৰ ওপৰত কোনো কনফিউজন থাকিব লাগে বুলি মই নাভাবোঁ। 6.3 অলপ সময় লাগিছে বাট উই আৰ হোপফুল।